বসন্তজ্যোতি ভূঞাৰ কথাৰে, অবিনাশ সন্দিকৈৰ আবৃত্তিৰে আৰু প্ৰবাল হাজৰিকাৰ সম্পাদনাৰে কলেজীয়া দিনৰ ঘন কেচকেচীয়া চুলিতাৰীৰ ছোৱালীজনী। হোষ্টেলৰ খিৰিকীৰ কণমানি ফাকেৰে যেতিয়া সৰকি আহে তোমাৰ কোমল ঘন কলা চুলিতাৰীৰ সুগন্ধ, মোৰ হৃদয়ৰ কঁপনি তীব্ৰ হৈ উঠে তোমাক এবাৰ চুই চোৱাৰ হেঁপাহত। কি আছে তোমাৰ কলা চুলিতাৰীত? তোমাৰ চুলিৰ সুগন্ধত প্ৰতিবাৰেই বলিয়া হৈ কলেজত প্ৰতিটো কোণ সন্ধান কৰোঁ তোমাৰ অনুপস্থিতিৰ অজুহাতক লৈ। কোৱা না, কি আছে তোমাৰ সেইখন কেচকেচীয়া কলা চুলিতাৰীত? যেতিয়া তুমি কলেজলৈ বুলি খৰধৰ কৰা, মোৰ খৰধৰ লাগি যায়। কলা চুলিৰ সুগন্ধই মোকো লৈ যায় তোমাৰ ওচৰলৈ। তোমাক এবাৰ প্ৰাণ ভৰি চোৱাৰ হেঁপাহ জাগে বুকুত। মন যায় তোমাৰ কোমল ঘন কেচকেচীয়া ডাৱৰ কলা চুলিতাৰীত এপাহি এপাহি অচিনা ফুল গুজি দিবলৈ। এষাৰ কথা কবানে? জানিবলৈ বৰকৈ মন গৈছে। তুমি বাৰু জানানে তোমাৰ কলা চুলিৰ সুগন্ধত মই বলিয়া? তুমি বাৰু কেনেকৈ জানিবা মই সঁচাকৈ পাগল? তোমাক কম বুলিও কোৱা হোৱা নাই তোমাৰ কলা চুলিৰ সুগন্ধত মই বলিয়া হোৱাৰ কাহিনী। কমনো কেনেকৈ, তোমাৰ সতেতো মোৰ দেখা দেখিয়েই হোৱা নাই। কথা দিছো, যিদিনা হ'ব তোমাৰ সতে মুখামুখি মই চিঞৰি চিঞৰি কম, ঐ শুনা, তোমাৰ কলা চুলিৰ সুগন্ধত বলিয়া মই এটা পাগল প্ৰেমিক যুগ যুগান্ত।